হাই গাইজ, আপোনাক স্বাগতম আমাৰ চেনেল দিলৰ হুছেইনলৈ। আজি আপোনালোকৰ এটা ভাল খবৰ লৈ আহিছোঁ। সেই খবৰটো হৈছে যদি আপোনালোকে ইংলিছত পঢ়িব নোৱাৰে তাৰ কাৰণে এটা এপ্লিকেশ্যন মই লৈ আহিছোঁ। সেই এপ্লিকেশ্যনৰ নাম হৈছে বলো। ৰ'ব মই আপোনালোকক দেখাইছোঁ। প্ৰথমে আপোনালোকে প্লে ষ্ট'ৰ যাব লাগিব। তাৰপিছত BOLO চাৰ্চ কৰি দিব লাগিব। সৰি মই ডাটা অন কৰিব পাহৰি গৈছিলোঁ। এইটো বলো, এইটো হৈছে এপ্লিকেশ্যন। এটা আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব। এই এপটো ডাউনলোড কৰাৰ পিছত আপোনালোকে ইয়াত চিম্পলি অপেন কৰি দিব লাগিব। Hello, my name is Dia. In Bolo, I will help your children learn to read. Tap the language you want your children to read. আপুনি যিকোনো লেংগুৱেজ ইয়াৰ পৰা চিলেক্ট কৰিব পাৰে। এতিয়া মই হিন্দী প্লাছ ইংলিছ কৰিছোঁ। ठीक है, आपके बच्चे हिंदी और इंग्लिश पढ़ेंगे। आगे बढ़ने के लिए नीला बटन दबाएं। यहाँ माता पिता के लिए कुछ जरूरी बातें हैं। अगर आप इनसे सहमत हैं, तो ये नीला बटन दबाएं। আকৌ मैं सहमत हूँ यात क्लिक कर দিব লাগিব। लाइब्रेरी, एक खेल या एक कहानी चुनो या एक नई कहानी जोड़ो। पढ़कर मुझे सुनाने के लिए एक को सुनने की परमिशन दें। चलो पढ़ते हैं। फैट किंग थिन डॉग। এই এপ্লিকেশ্যন দ্বাৰা আপোনালোকে পঢ়িব পাৰে। লাইব্ৰেৰী, মোৰ স্ক্ৰীন ৰেকৰ্ডাৰৰ কাৰণে প্ৰব্লেম হৈ আছে, সেইবাবে মই ভালকৈ কৰিব পৰা নাই। সেইকাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা খুজিছোঁ স্ক্ৰীন ৰেকৰ্ডাৰৰ কাৰণে। তেতিয়া আপোনালোকে মাই ৰেড বল चलो ক্লিক पढ़ते কৰিছোঁ। हैं। माय रेड बॉल। বল কওঁ নুশুনিব, কাৰণ মই ভিডিঅ' ৰেকৰ্ড কৰি আছোঁ अगर স্ক্ৰীন तुम्हें ৰেকৰ্ডাৰত। मदद चाहिए, मुझे टैप যদি करो। আপুনি এইটো পৰা নাই কি হয়, আপোনালোকে এইটো তাতে ক্লিক ছোৱালীজনীৰ ওপৰতে টেপ কৰি দিব লাগিব। बॉल, अब तुम पढ़कर सुनाओ। বল নুশুনে চালে, जोर से पढ़ो। সেইবাবে बॉल, আপোনালোকে প্ৰথমতে ইয়াত अब तुम पढ़कर सुनाओ। ক্লিক কৰি দিব। তাৰপিছত এইটো বল বুলি কৈ দিব। তেতিয়া আপোনালোকে এইটো বল বুলি ক'ব লাগিব, বা আপুনি যদি পাৰে তেতিয়া আপোনালোকে বল বুলি কৈ দিব, হৈ যাব।